हेलो फ्रेंड्स मोर चेनेलटोলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি আলোচনা কৰিম কোইল বাৰ্ডৰ কণীৰ পৰা পোৱালি কেনেদৰে পাব পাৰি। তো দোস্তো মোৰ এইটো হৈছে এটা হোমমেড ইনকিউবেটৰ মেচিন, য'ত মই আপোনালোকক আজি মেচিনটো খুলি দেখাই আছোঁ। তো চাওক ভালদৰে মেচিনটো। ইয়াতে কণী দি আছে, অকল কোইল বাৰ্ডৰ কণী দি আছে, আৰু এইটো জগ এটাত পানী দি আছে। এইটো হৈছে আপোনাৰ হিউমিডিটি ফায়াৰ। যেতিয়া হিউমিডিটি কমি যাব এইটো অট'মেটিক হিউমিডিটি লৈ লয়। তাৰ লগতে এটা আছে আপোনাৰ হাইগ্ৰ'মিটাৰ, য'ত আপোনাৰ টেম্পাৰেচাৰ আৰু হিউমিডিটিটো আপোনাৰ কণ্ট্ৰল শ্ব' কৰে। তো ইয়াতে দেখা পাই আছে আপোনালোকে 37.6, যিটো আমি ৰাখিব লাগে সাধাৰণতে ইনকিউবেটৰ মেচিনত, সেইটোৱে আছে। আৰু হিউমিডিটি আছে 66। মানে মোৰ এইটো হেটচিঙৰ টাইম হৈ আহি আছে। মই বাৰু পোৱালি ওলালে আপোনালোকক আৰু এটা ভিডিঅ' বনাই দেখাম। ইয়াতে লাগি আছে এখন ফেন, এটা বাল্ব, এইখিনিয়ে। আৰু ইয়াৰ কাৰণে মই চাৰ্কিট ইউজ কৰিছোঁ এইটো XHM452। এইটো বহুত উন্নত মানৰ কণ্ট্ৰলাৰ হয়, য'ত আপোনালোকে ভাল হেটচিং পাব পাৰে। হেটচিং ৰেট যিটো হয় সেইটো ভাল হয়। এইটো কণ্ট্ৰলাৰ আপোনালোকে কম দামত বা অতি সহজে পোৱা বজাৰত তেনেবোৰ কণ্ট্ৰলাৰ ইউজ নকৰিব, কাৰণ আপোনালোকৰ কণীৰ ক্ষতিসাধন হোৱা সম্ভাৱনা খুবেই বেছি হৈ যাব। কাৰণ মই নিজে পাইছোঁ, সেইবাবে আপোনালোকক জনাইছোঁ। তো আৰু যিবিলাক নজনা কথা মই জানি আহিছোঁ, সকলোবিলাক আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। তো এইটো চাই লওক মোৰ মেচিনটো। ইয়াতে গ্লাছ আছে, প্লাইউড আছে, আৰু বাকী যিটো ছাইডৰ হেৰি হয় সেইটো মই প্লেন চিটেৰে বনাইছোঁ। মাজত টুগুৰি আছে, তলতো টুগুৰি আছে, যিখন চালনীৰ ভিতৰত সোমাই থোৱা আছে সেইখন নেটেৰে বনোৱা হৈছে। যিটো আমি বালু চালিবলৈ সাধাৰণতে ব্যৱহাৰ কৰে মিস্ত্ৰীসকলে, সেই চালনীৰে বনোৱা হৈছে ট্ৰেটো। আৰু ৰড এডালেৰে ভাঁজ কৰি ৰাউণ্ড কৰা হৈছে। তো দোস্তো বেলেগ একো নাই, চিম্পুল হয় এইটো। আপুনি 5000 মানৰ ভিতৰত আপুনি বনাই ল'ব পাৰে। আৰু বহুতে সুধি আছে মোৰ ঘৰটো ক'ত হয়। মোৰ ঘৰ আচলতে বাইহাটা চাৰিআলি, কিন্তু মই আপোনালোক বৰ্তমান এতিয়া পোৱালি দিব পৰা হোৱা নাই, কাৰণ মই এইটো জাষ্ট আৰম্ভ কৰিছোঁহে। এইটোৰ মই চাই আছোঁ। মই বহুত ডাঙৰকৈ কৰা মোৰ সপোন আছে এটা। যদি তেতিয়ালৈ ছাকচেছ হ'ব পাৰোঁ, তেতিয়া মোৰ নাম্বাৰ, ঘৰৰ এড্ৰেছ গোটেই দি দিম আপোনালোকে আহি পোৱালি ল'ব পাৰিব। মই যিমান উন্নত মানৰ, আজিকালিতো বহুত পোৱালিয়ে পায়, আপোনালোকে 17ৰ পৰা 25 টকাৰ ভিতৰত পাব, কিন্তু উন্নত মানৰ পোৱালি কম দামত দিবলৈ মই সদায় চেষ্টা ৰাখিম। সেইবাবে পোৱালি বিজনেছটো এতিয়াও মই আগবঢ়োৱা নাই। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানখিনিতে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে। তো থেংক ইউ ফ্ৰেণ্ডছ।